হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰিছোঁ নিশ্চয় সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ ভেদাইলতাৰ এটা ৰেচিপি, ধুনীয়া ৰেচিপি আৰু খুব হেল্ডি ৰেচিপি। আপোনালোকে তেন্তে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, কিন্তু শেষৰলৈকে চাব, যিহেতুকে ভেদাইলতাৰ বহুত উপকাৰিতা গুণ আছে। সেই গতিকে ভাবিলোঁ যে মই ভেদাইলতাৰে এটা ৰেচিপি লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। আৰু তেন্তে পলম নকৰি আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ভেদাইলতা, ইয়াৰ উপকাৰিতা গুণ বহুত বেছি। ভেদাইলতা, যাক বহুতে ভেবেলী লতা বুলিও কয়, আৰু ই এবিধ হৈছে কেঁচামাহ গোন্ধৰ দীঘল পাতৰ এবিধ উদ্ভিদ, যাক আমি হাবি জংঘলত পোৱা যায়। আজি আমি তাৰে এটি ৰেচিপি বনাবলৈ গৈ আছোঁ। আৰু ৰেচিপিটো বনাবৰ কাৰণে এই ভেদাইলতা পাত কেইখিলামান লৈছোঁ মই। পোনপ্ৰথমে মই এই লতাডালৰ পৰা ভেদাইলতা পাতখিনি পৃথক কৰি লৈছোঁ এটা বাউলত। এই ভেদাইলতা আচলতে ইয়াৰ ৰস আঞ্জা কৰি খালে গাৰ বিষ ভাল হয়, আৰু শিৰা সংকোচন হ'লেও এই উদ্ভিদ খুবেই উপকাৰী। মানুহে হাড় ভাঙিলেও আচলতে এই ভেদাইলতা পাতটো ব্যৱহাৰ কৰে। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ পেট চলা হ'লে আপোনালোকে কিন্তু এই ভেদাইলতা পাত বনাই খুৱাব পাৰে। ই পেটৰ বাবে বিৰাট উপকাৰী। আৰু যিহেতুকে বহুত সৰু ল'ৰা ছোৱালী দাঁতৰ বিষত ভোগা দেখা যায়, বা ডাঙৰেও ভোগে কেতিয়াবা, তেতিয়া আপোনালোকে এই ভেদাইলতা গুটিৰে মাজিলে বিষ কমিব। এতিয়া আমি ভেদাইলতা পাতখিনি ভালদৰে ধুই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট কৰি লৈছোঁ ভালকৈ। খুব ধুনীয়াকৈ গুড়ি কৰি ল'ব, যিহেতুকে আমি আঞ্জা বনাবলৈ গৈ আছোঁ। এয়া দেখিছেনে, মোৰ ভেদাইলতাৰ পাতখিনি এনেদৰে পিছাত এটা পেষ্ট হৈ গৈছে। আৰু এই আঞ্জাখন বনাবৰ কাৰণে আমি বিশেষ মছলা ব্যৱহাৰ কৰা নাই। এটা বিলাহী লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, লগতে জালুক লৈছোঁ, আৰু এটা সৰু পিঁয়াজ লৈছোঁ। আৰু মোৰ ঘৰত যিহেতুকে শ'ল মাছ আনি থোৱা আছিল, গতিকে শ'ল মাছেৰে আজি মই আঞ্জাখন বনাবলৈ গৈ আছোঁ। যিহেতুকে আমি আঞ্জাখন বনাবৰ কাৰণে মাছখিনি অকণমান ফ্ৰাই কৰি ল'ম। আধা সিজাকৈ ফ্ৰাই কৰিম, সম্পূৰ্ণ ফ্ৰাই কৰি নলওঁ আমি। আৰু ফ্ৰাই কৰিবৰ কাৰণে আমি হালধি আৰু নিমখ অলপ দি মাছখিনি সানি লৈছোঁ। আৰু এতিয়া মই গেছত কেৰাহীখন পাতিছোঁ। কেৰাহীখন গৰম হওঁতে মই তেল দিলোঁ। তেল গৰম হোৱাত মই এতিয়া মাছখিনি অলপমান ফ্ৰাই কৰি ল'ম। যিসকল লোকৰ ভোক কম, তেওঁলোকেও এই ভেদাইলতা খাবচোন, বহুত উপকাৰ লাভ কৰিব আপোনালোকে, ভোক বাঢ়িব। আৰু যিসকল মহিলাই কেঁচুৱা জন্ম দিছে, সেইসকল মহিলাই কেঁচুৱা জন্ম দিয়াৰ 3 দিনৰ পিছত এই শাক খাব লাগে বুলি কয়, শৰীৰৰ কাৰণে খুবেই উপকাৰী। আৰু এতিয়া মই মাছৰ তেল ভাজোঁতে যিখিনি তেল ৰৈ গৈছিল, সেইখিনি তেলত পিঁয়াজখিনি ভাজি লৈছোঁ ৰঙচুৱাকৈ, আৰু আদা নহৰুৰ পেষ্ট দিছোঁ। এই আঞ্জাবিধ বনাবৰ কাৰণে বিশেষ মছলা আমি দেখিছেনে বাৰু ব্যৱহাৰ কৰা নাই, বা বহুত বেছি তেলৰ প্ৰয়োগ কৰা নাই। খুব কম তেলতে ভাজিছোঁ। আৰু এতিয়া এইখিনি ভাজি হ'লত মই ইয়াত কুটি থোৱা যিখিনি বিলাহী আছিল সেইখিনি দি দিছোঁ। আৰু এইখিনি এতিয়া বিলাহীখিনি ভালদৰে সিজালৈকে আমি অকণমান সময় সিজাম। আৰু সিজিবৰ কাৰণে ইয়াত অকণমান মই নিমখ দিছোঁ। আজিকালি আচলতে গাঁৱৰ অঞ্চলতো বহুত লোকে এনেধৰণৰ শাক খায়, কিন্তু আচলতে টাউনত এনে শাক পাবলৈ অকণমান অসুবিধা। কিন্তু আজিকালি বজাৰত গ'লে শাকবোৰ পোৱাই যায়। ময়ো এয়া কিনিয়ে আনিছোঁ। এতিয়া ইয়াত জালুকখিনি, যিখিনি মই পিচি থোৱা জালুক আছিল, সেইখিনি লৈছোঁ। আৰু বজাৰৰ জালুক ব্যৱহাৰ কৰাতকৈ আপোনালোকে এনেধৰণে জালুক ব্যৱহাৰ কৰিবচোন, বেছি খাবলৈ সোৱাদ হয় আচলতে। এতিয়া মোৰ এইখিনি ভাজি হৈ গৈছে মছলাখিনি। আৰু এতিয়া আমি যিখিনি ভেদাইলতাৰ পেষ্ট আছিল, সেইখিনি মই এতিয়া কেৰাহীত দি দিম। আৰু এইখিনি এতিয়া ভালদৰে হেতাৰে লৰাই অলপ সময় উতলিবলৈ দিম। আচলতে ভেদাইলতাৰ বহুতো উপকাৰিতা গুণ আছে। মই যিমানখিনি জানিছোঁ আপোনালোকক সেইখিনিকে ক'বলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, মোৰ এতিয়া ভেদাইলতাখিনি আঞ্জাখিনি প্ৰায় উতলতা আহিছে। আৰু এতিয়া মই যিহেতুকে অকণমান জুলীয়া কৰিম, গতিকে এগিলাচ মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি অলপ ডাঠকৈ খাব বিচাৰে, তেন্তে পানী নিদিলেও একো নহয়। এতিয়া মোৰ এইখিনি খুব ধুনীয়াকৈ উতল আহিছে। আৰু এতিয়া উতল আহোঁতে মই ইয়াত ভাজি থোৱা মাছ কেইপিচ দিছোঁ। এতিয়া মই ঢাকনখন লগাই অলপ সময় এইখিনি উতলিবলৈ দিম।
এয়া দেখিছেনে মোৰ মাছৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে। এই ভেদাইলতাৰ যদিও কেঁচামা গোন্ধ এটা আছে, কিন্তু সিজাই দিয়াৰ পাছত ইয়াৰ গোন্ধটো একেবাৰে নোখোৱা হৈ যায় আৰু খাবলৈ বৰ সোৱাদ হয়। এতিয়া মই দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে অকণমান ধনিয়া পাত, যিহেতুকে এতিয়া ধনিয়া পোৱা যায়, অকণমান ধনিয়া কুটি ওপৰত দি দিছোঁ। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাব। যদি ভাল লাগে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব।